নাই এটা কাম কৰি দিলে হয়, দীঘলীপুখুৰীখন বন্ধ কৰি দিলে হ'ল, পুখুৰীটো পুতি দিলে হ'ল, গছসোপা কাটি দিলে হ'ল, তাত ফ্লাইঅভাৰ 5টামান বনাই দিব পাৰে, একো নাই। দীঘলীপুখুৰী এতিয়া গছখিনি যদি কাটি দিয়ে সেই সৌন্দৰ্যটো ঘূৰাই পাব নাই আকৌ। মই কালিও দিছোঁ এটা পোষ্ট, সেই সৌন্দৰ্যটো কোনে ঘূৰাই পাব? নাপায়। চ' ডোণ্ট গ' ফৰ ইট। সেইটো বিজেপি চৰকাৰ হওক, কংগ্ৰেছ হওক, আই ডোণ্ট কেয়াৰ। কথাটো হ'ল আমি এইটো বিচৰা নাই, ইউ কেনট ডু ইট। যি মন যায় তাকে কৰি থাকিলে নহ'ব নহয়। যোনে নহওক, যোনে CM নহওক, যোনেই PM নহওক, মই সদায় আছোঁ, মই গছ ৰক্ষা কৰি আছোঁ, গছ ৰুই আছোঁ। আমাৰ গোটেই ফেন ক্লাবে আমি প্ৰত্যেক বছৰ আমি 5,000 গছ ৰুওঁ। সেইটো চাই গভৰ্ণমেণ্টে নোৰোৱে। আই চেলেঞ্জ, মোৰ লগত আহক। ইউ ডোণ্ট ডু ইট।